নমস্কাৰ বন্ধু বান্ধৱীসকল, অকণমান আলটু ফাল্টু কথা নেপাতি আগবাঢ়োঁ আজি আমাৰ নিউজসমূহলৈ। আজি আমাৰ ফাৰ্ষ্ট নিউজটো আছে বিকাশ আমিনৰ ফালৰ পৰা। বিকাশ আমিনৰ ভিডিঅ' কিছুমান পেজে বিকাশ আমিনৰ পাৰ্মিশ্যন নোলোৱাকৈ তেওঁলোকৰ পেজত আপলোড দিছে আৰু সেই পেজবিলাকত বহুতো মানুহে বেয়াকৈ কমেণ্ট দিছে। সেইটো টপিকৰ ওপৰত মাতি বিকাশ আমিনে এটা ডিটেইলছ ভিডিঅ' বনাইছে। আপোনালোকে যদি ডিটেইলছ ভিডিঅ'টো চাব বিচাৰে লিংক ডিছক্ৰিপশ্যনত আছে, আপোনালোকে গৈ চাব পাৰে। আৰু মই তাৰে এটা সৰু ক্লিপ আপোনালোকক দেখুৱাই দিছোঁ, আপোনালোকে চাই লওক। মোক সেই ভিডিঅ' এটা মোবাইল গৈ যে মই ৰিপ্লাই দিছিলোঁ, সেই ভিডিঅ' এটা নি কিনে কোনোবাই ফেচবুকত দি দিছে। তাতে প্ৰায় 8 লাখ মান ভিউজ আহি গৈছে আৰু 62,000 মান লাইক আছে। মোৰ পেজ নহয়, বেলেগৰ হয়, কিন্তু মই বেয়া পোৱা নাই, মোক নুসুধাকৈ দিছে কিন্তু দেই। তথাপিতো মই তাতে কি হৈছে, ফেচবুক না বহুতো অডিয়েঞ্চ আছে, তো তাতে বহুতে মোক বহুত বেয়াকৈ গালি দিছে যে তই এজনী ছোৱালীক এনেকৈ কেনেকৈ ক'ব পাৰ, তই বডি শ্বেমিং কেনেকৈ কৰিব পাৰ, তাই এগৰাকী ছোৱালী হওক। কমেণ্টবিলাক তোমালোক পঢ়ি দেখুৱাইছে আৰু কিছুমানেতো মোৰ ওপৰত পুলিচ কেছো দিব সুধিছে। তো মই কৈ আছোঁ, পংকজ গগৈ নামৰ এজনে লিখিছে, ইফ চি ইজ নট ৰাইট দেন বিকাশ আমিন ইজ অলছ' নট ৰাইট। ইউ ডোণ্ট হেভ এনি ৰাইট টু টক এবাউট চাম বডি চেফ হু গেভ ইউ পাৰ্মিশ্যন, এফআইআৰ দি দিয়ক। বুজিলে নহয়? মোক কৈছে যে তুমি ছোৱালীৰ ওপৰত তেনেকৈ কেনেকৈ ক'ব পাৰা, তাইৰ বডি চেপৰ ওপৰত। মই যে আপোনালোকে ভিডিঅ'টো চালে আৰু আপোনালোকৰ এই টপিকটোৰ ওপৰত কি ক'বলগীয়া আছে তলত এটা কমেণ্ট কৰি জনাই দিব। আগবাঢ়িছোঁ আজি আমাৰ নেক্সট নিউজটো ফালে। আজি আমাৰ নেক্সট নিউজটো আছে মটৰ ব্লগাৰ আৰু ভাস্কৰ দত্তৰ ওপৰত। কেৰেলাত মটৰ ব্লগিং কৰা বন্ধ কৰি দিয়া যিটো পোষ্ট আপোনালোকে স্ক্ৰীণত দেখি আছে, আৰু সেই টপিকটোৰ ওপৰতে ভাস্কৰ দত্তই তেওঁলোকৰ ইউটিউব চেনেলত এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল। সম্পূৰ্ণ ভিডিঅ'টো লিংক ডিছক্ৰিপশ্যনত আছে, আপোনালোকে গৈ চাব পাৰে। আৰু ভাস্কৰ দত্তইনো কি ক'লে এটা সৰু ক্লিপ আপোনালোকে চাই লওক। আৰু এই সংসাৰৰ এই নিয়ম কানুনবোৰ আমাৰ ভাৰততে হয়, কিন্তু বাহিৰত ফৰেইন কাণ্ট্ৰিতটো তেনেকুৱা নহয়। ফৰেইন কাণ্ট্ৰিত চব বস্তু অপেন, তথাপিতো সেইবিলাকো নহয়। চব বস্তু আমাৰ ইয়াত প্ৰথমতে বেছি সন্দেহ কৰা হয়, বেছি চিকিউৰিটি দেখুওৱা হয়। কিন্তু ধৰক উপায় নাই আৰু কৰিছে আৰু কি ক'ম, ইণ্ডিয়াহে কৰিব পাৰে। কেৰেলাত চাগে তেনেকুৱা কিবা কাণ্ড হ'ল, কিন্তু অসমত নাই। আমাৰ অসমৰ ব্লগাৰসকল বা মটৰ ব্লগাৰসকল সেইবিলাক কাম নকৰে, মোৰ বিশ্বাস। ভাস্কৰ দত্তৰ কথাখিনি আপোনালোকে শুনিলে, আৰু যদি সম্পূৰ্ণ ভিডিঅ'টো চাব বিচাৰে লিংক ডিছক্ৰিপশ্যনত আছে, আপোনালোকে গৈ চাব পাৰে। আৰু মোৰ মতেতো অসমত যাতে এনেকুৱা একো নহয় তাৰে কামনা কৰিলোঁ। আজিৰ দিনটোত নিউজ এইকেইটাই আছিলে। আপোনালোকে যদি আজি ভিডিঅ'টো চাই কিবা অকণমান জানিব পাৰিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব। আপোনালোকৰ আজি এই ভিডিঅ'টোৰ প্ৰতি মতামত কি আছে তলত এটা কমেণ্ট কৰি জনাই দিব। লগতে ছ'চিয়েল মিডিয়া যদি আপডেটসমূহ সোনকালে পাই থাকিবলৈ বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিব। তলত মোৰ ইনষ্টাগ্ৰাম ID লিংক দিয়া আছে, আপোনালোকে ফ'ল' কৰিব পাৰে। আৰু লগতে যদি আপোনালোকৰ কিছুমান নিউজ থাকে মোক ইনষ্টাগ্ৰাম ID দিব পাৰে।